থাকিব এই ডম্বৰু কলিজাটো কেতিয়াবাই শুকাল এই লিভাৰৰ টুকুৰাডাল লৈ পেলাই মই কি কৰিম কোনোবা আহিছে মোৰ আহিলে অকণমান চাচোন সি আপোনাৰ বিয়নী আহিছে খবৰ চবৰ নিদিয়াকে গুচি আহিলো গতিকে একো বেয়া চেয়া নাপাব বেয়া পাবলৈ কিটো আছে ছোৱালী বিয়া দিছো যেতিয়াই মন যায় তেতিয়াই আহিম ঠিকেই কৈছে বিয়নীয়ে বিয়নী ছোৱালী বুলি মাতি নাথাকিব এইবোৰ শুনিলে হেলিজনী কিবা গাঁৱলীয়া বুঢ়ীছেহে লাগে কি বুলি মাতিম মাতিলে হৈ যাব পিছে ৰ'ব মাতিম বাৰু কিবা এটা সম্পত্তি আপোনালোক এইখিনি সময়ত আহিলে পূজাহঁতো ঘৰত নাই নহয় নাই কোনো কথা নাই পূজাহঁত ঘৰত নাই বুলি আমি আগতেই জানো পিছে ডাঙৰীয়া আপোনাৰ সেই পাগল ল'ৰা এটাও আছিল নহয় কোনটি পাগল নহয় সি লগাতকৈ অলপ বেছি সৰহ বেয়া চেয়া নাপাব দেই মানে পাগলক ভয় কৰো যে আচ্ছা এতিয়া আচল কথাটো আমি মানে ভাবিলো মানে আচলতে কি ৰূপেখিনি আছে আচল কথাটো পাতক এইটো যাচোনে ভিতৰৰ পৰা হেণ্ডেল লগোৱা এই প্লাষ্টিকৰ চকী দুখন লৈ হ'ব নালাগে আমি বহিবলৈ অহা নাই নবহিলে হ'ব নেকি নবহিলে পূজা আহি পেলাই মোক সুধাই আহিব হা বহিব লাগিব যা চকী দুখন লৈ আৰু কি কাটি আছিলি নালাগে এনে এডালৰ মস্ত চুবাৰ মিনিটৰ মূৰে হেঁচেৰে ছেৰে দৌৰিয়ে ফুৰিব লাগে আচল কথাটো মানে ডাঙৰীয়া আচল কথাটো হ'ল মানে মোৰ ছোৱালীজনী মানে মোৰ একমাত্ৰ ছোৱালীজনীৰ কথা কৈছো মোৰ একমাত্ৰ ছোৱালীজনী বৰ আলাখত ডাঙৰ দীঘল হোৱা ছোৱালী এই ঘৰুৱা কাম বন কৰাৰ অভ্যাস মুঠেই নাই আৰু থাকিলেও তাই এনে পৰিৱেশত কৰিব নোৱাৰে নাই আমি বোৱাৰীয়ে টান পোৱা বোৱাৰীয়ে কষ্ট পোৱা কাম একোৱেই কৰিবলৈ দিয়ে এইখন ঘৰত প্ৰথম এইখন ঘৰলৈ বোৱাৰী হৈ আহিছে তেওঁ মিলাব লাগিব আমিও মিলিব লাগিব নে কি কওঁ তম্বু মিলিব তাৰ আকৌ পত্ৰিকাই আমাৰ গদা আৰু ছোৱালী কাৰ আমাৰ এই অলকা আৰু এই কুঞ্জলতা কাকতি হয় এই বোৱাৰী আমাৰ হলেও প্ৰথম তেওঁ আপোনালোকে ছোৱালী দিয়কচোন আচল কথাটো আপুনি ক'ব নে মই কম দিয়া বাৰু মানে ডাঙৰীয়া আচল কথাটো হ'ল কি আপোনালোকৰ এই ঘৰটো সৰু মানুহ বেছি বোৱাৰীক ধৰি আমি এতিয়া বৰ্তমান 4জনহে আমাৰ আকৌ ঘৰ বেছি মানুহ কম বোৱাৰী গুচি অহাৰ পিছত আপোনালোক এতিয়া 2জন মস্ত ঘৰটো এনেই পৰি থাকে আমি মানে কথাটো ভাবিলো কি যিহেতু আপোনালোকৰ এই ঘৰখনত থাকিবলৈ ঠাই নাই আৰু আমাৰ সেই মস্ত ঘৰটো এনেই পৰি থাকে আমি মানে যোগ কৰি অংকটো অকণমান মিলাই পেলাম বুলি ভাবিছো মানে আমি একেলগে থকাৰ কথা ভাবিছো আমাৰ সেই ঘৰটো আমি আকৌ আপোনালোকৰ ঘৰত থাকিবলৈ যাম কিয়নো বাৰু কওকচোন ভঙা হলেও চিঙা হলেও এইটো আমাৰ নিজৰে ঘৰ নহয় বৰ কষ্ট কৰি এই ঘৰখন সজাইছিলে আমিও আমাৰ ঘৰটো অনলাইনত অৰ্ডাৰ কৰি অনা নাই নহয় কষ্ট কৰিয়েই পাতিছো